বন্ধুসকল, এয়া আমি যাই আছোঁ নাৰেংগীৰ পৰা চন্দ্ৰপুৰ অভিমুখে হাতীচিলালৈ। এয়া ৰাস্তা আপুনি দেখিছে, ফাই ৰাস্তা একদম নাৰেংগীৰ পৰা হাতীচিলালৈ। আগত দুই বন্ধু গীতাৰ্থ আৰু দিগন্ত। এয়া স্পীড ব্ৰেকাৰ, মোবাইলটো জোৰত ধৰিম। তই মজা। এয়া সতীৰ্থ গুঞ্জন আছে লগত, সেইটো হেলমেটত, বাকীখিনি পিছত। মজা ৰাস্তা, এয়া ৰেল লাইন আপুনি দেখিছে। বৰ্তমান আমি সৰু এখন টাউন টাইপ এলেকা এখনৰ মাজেৰে পাৰ হৈ আছোঁ বুলি ক'ব পাৰে। দোকান পোহাৰ আছে, বিচাৰা নাছিলোঁ বাৰু দোকান পোহাৰ, খেতি গছ গছনি বিচাৰিছিলোঁ, পালে কৈ আছোঁ দিয়ক। এয়া আৰম্ভ হৈছে যাত্ৰা। আমি চন্দ্ৰপুৰৰ এটা ভিতৰুৱা ৰিজৰ্ট, আইল নেচাৰানে কি নাজানো দিয়কচোন। এইবোৰ দেখিছেনে ৰাস্তাটো, মানে যিটো ফিলটো বিৰাট বঢ়িয়া লাগিছে। আগত দুই সতীৰ্থ গীতাৰ্থ আৰু দিগন্ত, মোৰ লগত গুঞ্জন আছে। গুঞ্জন কিবা ক'ব? নাই ধুনীয়া লাগিছে, মানে এতিয়া গৈহে আছোঁ আমি। এয়া চাওক, ছাগলী এটা ওলাই আহিছে। আপুনি অনুভৱ কৰক কেনেকুৱা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত আছোঁ। ছাগলীটো কথা নাই বাৰ্তা নাই। ইয়াতে মাৰি খাই দিম। এয়া আগত দেখিছে, এয়া এইবোৰ বালিচৰ, এইবোৰ কিবা মটৰৰ শব্দ, বিচৰা নাছিলে এইবোৰ প্ৰাকৃতিৰ মাজত। যিয়ে নহওক, অলপ সময় বাট চাওক, অতি ধুনীয়া মনোমোহা দৃশ্য আহি আছে। আমি নামি আহিলোঁ সেইখিনি সেই মজা ৰাস্তাটোৰ পৰা, আৰু এয়া সন্মুখত দেখিছে ধুনীয়া মন্দিৰ এটা। দৃশ্যটো চাওক, অতি মনোমোহা, অতি মনোমোহা। এয়া মোৰ লগত তিনি সতীৰ্থ গীতাৰ্থ, গুঞ্জন আৰু দিগন্ত। এয়া ৰাইজ দেখিছেনে, বাট চাওক, উশাহ সাৱটি ধৰক। আপুনি দেখিবলৈ ওলাইছে অতি মনোমোহা দৃশ্য ব্ৰহ্মপুত্ৰৰ, মহাবাহু ব্ৰহ্মপুত্ৰ। চাওক চাওক, আপুনি সোঁতটো দেখিছেনে নাই? সেয়া সেই বিশাল পাহাৰ, সেয়া দেখিছে সৰু সৰু গৰাখহনীয়া, সমস্যা সমাধানে নহয় এইবোৰ। যিয়ে নহওক, ফিলটো লওক, এইবোৰ শিল পাথৰ। পানী টেংকিৰ পৰা পবিতৰা অভিমুখে যিটো ৰাস্তা, সেই ৰাস্তাটো অতি সুন্দৰ মনোমোহা ৰাস্তা। ৰাইডত আহি বঢ়িয়া লাগিব। আপোনালোকক কৈছোঁ, আপোনালোকেও ওলাব। ধুনীয়া ৰাস্তা হৈছে বৰ্তমান আহিবলৈ। চাইডেদি গৈ আছে ৰাজধানী, যুগ 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 যুগ। এয়া ফালি দিছে টাৰ্ণিং। চাইডে ব্ৰহ্মপুত্ৰ, গাড়ী মটৰবিলাক আছে কাৰণে আপুনি দেখা পোৱা নাই। কোনোবা ভাল মুকলি ঠাইৰ পৰা আপুনি দেখা পাব। সেইটো পিনে আছে ব্ৰহ্মপুত্ৰ, এইপিনে আছে পাহাৰ, আৰু তাৰ মাজত এই ৰাস্তা। আপুনি ভাবি চাওক কেনেকুৱা মজা লাগিছে। এয়া চাওক, আপুনি এই ভিউটো চাওক, চাওক, দেখা মই সম্পূৰ্ণ চেষ্টা কৰিছোঁ আপোনালোকক দেখাবলৈ ব্ৰহ্মপুত্ৰৰ সেই সুন্দৰ নজৰা। আৰু এই ৰাস্তাটো চাওক, চাওক কি সুন্দৰ ৰাস্তা, পাহাৰৰ মাজে মাজে। আপুনি অনুভৱো কৰিব পৰা নাই আমি যিটো ফিল পাই আছোঁ। আৰু সঁচা কথা কৈছোঁ, গাড়ীত এই মজাটো নাপাব, গাড়ীত নাপাব এইটো মজা। এইটো বাইক নহ'লে স্কুটাৰ আৰু বন্ধুৰ লগত সংগী। আপুনি চাওক পাহাৰৰ এই বিশাল দৃশ্যটো চাওক, পোহৰ দৃশ্যটো অনুভৱ কৰক আপুনি। এয়া চাওক চাওক, শ্বিলঙৰ নিচিনা কাৰোবাৰ পাইছেনে? এয়া শ্বিলং নহয়, আপোনাক আৰু এতিয়া ৰাস্তা, পাহাৰৰ মাজত সেই একা বেকা ৰাস্তা অনুভৱ কৰিবলৈ আপুনি এতিয়া শ্বিলং যাব নালাগে। গুৱাহাটী চান্দমাৰীৰ পৰা যদি আমি ধৰোঁ, আমি তাৰ পৰা আহিছোঁ মাত্ৰ 12 কিলোমিটাৰ নিলগত এই অঞ্চল। মাত্ৰ সাৱধানে চলাব, মানে মনোমোহা দৃশ্যৰ কাৰবাৰত যেন আপুনি পাহৰি নাযায় যে গাড়ীবোৰ বহুত জোৰত চলাচল কৰে। এয়া চাওক, আপোনালোকক কৈছিলোঁ মুকলি ঠাই পালে আপোনালোকক ব্ৰহ্মপুত্ৰ দেখাম। সৌৱা দূৰত সেইবোৰ বালিচৰ, সেইবোৰ ছাইডেৰে আমি পাৰ হৈছোঁ। আৰু মই আপোনাক কৈ কৈ ভাগৰি যাম। ৰাস্তাটো চাওক, আপোনালোকে ৰাস্তাটো চাওক। গ'ল আৰু সেই দিন যেতিয়া আপুনি
60-80 কিলোমিটাৰ গাঁৱলৈ যাব লাগে আপুনি প্ৰাকৃতিক দৃশ্য অনুভৱ কৰিবলৈ। এয়া মাথো 12 কিলোমিটাৰ দূৰত, অতি সুন্দৰ। এয়া গন্তব্যস্থান পাই গ'লোঁ। কোনোবা মহান ঋষিমুনিয়ে কৈ গৈছিল গন্তব্যস্থানটোতকৈ বোলে যাত্ৰাটো বেছি শুভ হয়, কিন্তু ইয়াতে আহি তেনেকুৱা লগা নাই। সেয়া চাওক বেলি, সেয়া দূৰত মানুহ, সেয়া দূৰত মানুহ, আৰু এয়া সৰল সহজ মানুহৰ দৈনন্দিন জীৱন। মাছ, মৎস্য অৱতাৰ।